ৰাতিপুৱা সদায় ৰুটি ভাজি খোৱা হয়ে আজি ভাবিলোঁ পৰঠাকে বনাওঁ সেইকাৰণে মোগলাই পৰঠা বনাম বুলি ভাবি ইফালে 2 কাপ ময়দা লৈছোঁ ময়দাখিনিত অকণমান ৰিফাইন দি ইফালে ঠাণ্ডা পানীৰে মই আটা মঠাৰ দৰে মঠি লৈছোঁ বেছিকৈ টান আৰু বেছিকৈ ঢিলাকৈ মঠা নাই আৰু ইফালে 2টা কণী ভাঙি লৈছোঁ লগতে পিঁয়াজ জলকীয়া নিমখ সোৱাদ অনুযায়ী আৰু গৰম মছলা অকণমান দি ভালদৰে ফেটি লৈছোঁ এতিয়া আটা পৰা লাৰু এটা লৈ কিনে ৰুটি এখন বেলাৰ দৰে বেলি তাতে কণীৰ মিশ্ৰণ অকণমান দি এইদৰে ভালদৰে ভাজ কৰি লৈছোঁ ভাজ কৰোঁতে বেছিকৈ নেহেচিব নহ'লে ওলাই পৰিব আৰু একেবাৰে কম জুইত পৰঠাখন মই ফ্ৰাই কৰি লৈছোঁ বেছি জুইত ফ্ৰাই কৰিলে ভিতৰখন নিসিজে সেইবাবে কম জুইত ফ্ৰাই কৰিব আৰু ইফালে আমাৰ এখন পৰঠা ৰেডি হৈ গৈছে আৰু এয়া চাওক ইমান সুন্দৰ হৈছে দেখি